মানে বম্বে চাইনিজ আৰু এইফালে আছে তুলসী আৰু গাইছ আমি আহি পালো আৰু বাছৰ পৰা নামিছো আমি আৰু এইফালে হৃদয়ত আৰু অংকিতে ফটো মাৰি আছে আৰু ইয়াক বহুত দিন পিছতে লগ পালো। হেল্ল' গাইছ, ৱেলকাম টু মাই নিউ ব্লগ। আৰু আজিৰ ব্লগটো বহুত দিন পিছতে বনাই আছো আৰু আজি মানে কলেজো যাম, সেইকাৰণে আৰু ৰাতিপুৱা সোনকালে উঠিলো আৰু এতিয়া ব্ৰাছ কৰিম আৰু ব্লগটো থাম্বনেইল চাই গমেই পালে এইটো কিহৰ ওপৰত ব্লগটো আজি। আৰু এইফালে মাহঁতেও কাম কৰি আছে, ভণ্টিও, আৰু ভণ্টিটো পঢ়া শুনা নাই চাব পাৰিছে এইফালে। আৰু ইফালে চাওক এনেকৈ আমাৰ পিছফালে আৰু মই ব্ৰাছটো কৰি লওঁ তাৰপিছত লগ পাই আছোঁ গাইছ। আৰু শুই উঠিলোঁ এতিয়া 6:30মান বাজিছে আৰু এইফালে চাব হৈছে ভণ্টি মা ঝাৰু মাৰি আছে আৰু চাই থাকক ব্লগটো কণ্টিনিউ। আৰু বহুত দিন পিছতে বনাইছোঁ মই আৰু চাব মজা পাব চাই আৰু একদম কলেজ যোৱালৈকে চব দেখাই থাকিম আৰু আপোনালোকো চাই থাকিব, চাই থাকক ব্লগটো স্কিপ নকৰাকৈ। মই মুখ চুখ ধুই ল'লোঁ, এতিয়া মুখ চুখ ধুই আহিলোঁ ৰুমত আৰু এইফালে আমাৰ বানপানীয়ে কি অৱস্থাটো কৰিলে এইটো চাওক। গোটেই অলপ চলপ পাপাই ঠিক কৰিলে, এইফালে মাটি চাটি অলপ সমান কৰিলে আৰু এতিয়া টাইমো হৈ গ'ল 7টা বাজিলে আৰু 7টাতে আৰু ভণ্টিও স্কুল যাব এতিয়া ৰেডি হৈ আছে আৰু সিহঁতৰতো 7:30টাৰ পৰা, সেইকাৰণে 7টাতে ওলাই যায় আৰু যাবলৈ। আৰু ময়ো যাম গাইছ 8টাতে, 8:30টাত আমাৰ বাছটো আছে, 8:30টাতে বাছত যাম। আৰু এইফালে আমাৰ গোটেই অৱস্থা, এইফালে পাপা গৈ আছে এইফালে চাওক। গাইছ এতিয়া মই পাকঘৰতে আহি গ'লোঁ আৰু এইফালে গৰম পানী অলপ বহাই দিওঁ, মানে ৰাতিপুৱা গৰম পানী খালে অলপ ভাল আৰু সেইকাৰণে অলপ বহাই দিওঁ গৰম পানী। চবেই পাৰিছে এইফালে বহাই দিলোঁ আৰু খালে অলপ চব ক্লিয়াৰ হয়, পেট চেট চব ক্লিয়াৰ। ৰাতিপুৱা গৰম পানী কুহুমীয়া খালে গাইছ, এতিয়া হৈ গ'ল কুহুমীয়া গৰম পানী। ইফালে মই লৈ লওঁ, গিৰি গ'ল গাইছ তলফালে। এতিয়া মই খাই দিওঁ আৰু খাই লওঁ, তাৰপিছত মায়ে চাহ বনাব আৰু এইফালেও কাম চাম কৰি আছে মায়ে। আৰু এইফালে ৰুটি বনোৱা আৰম্ভ কৰিলেই, চাবই পাৰিছে কিমান ধুনীয়াকৈ বনাই আছে। আৰু এইফালে মই আৰু মানে মায়ে যিটোৱে বনাওক আৰু সোৱাদে হয়, খাইছেই আৰু গমেই পায় কিমান মজাছে বনায়। আৰু এইফালে আছে চাহ আৰু এইফালে বনাই আছে মায়ে আৰু বনাই চনাই হোৱাৰ পিছত ময়ো খাইছে আৰু ওলাই যাম চবৰে। আৰু এইফালে ৰুটি লৈ ল'লোঁ, এতিয়া মায়ে দিলে আৰু এতিয়া খাই চাই মই কলেজ যাম আৰু মই এতিয়া খাই লওঁ চেয়াৰত বহি বহি। আৰু এইফালে মা বনাই আছে, বনাই চনাই খাব, চবক খালে চব আৰু ময়ো খাই লওঁ এতিয়া। চাব পাৰিছে ৰুটি আৰু চাহ। আৰু এইফালে চাওক আমাৰ নানা উঠিলে এতিয়া টোপনিৰ পৰা আৰু এতিয়া 8টা বাজিলে, তাৰপিছত মই ৰেডি হ'ম আৰু কলেজৰ কাৰণে। আৰু গাইছ এইফালে আমাৰ ককাও খাই আছে, চাব পাৰিছে। মই ফাইনেলি ৰেডি চেডি হৈ গ'লো আৰু দেখুওৱা নাই ৰেডি হোৱাটো, কাপোৰ চাপোৰ আৰু পিন্ধাটো। আৰু এতিয়া মই বেগ চেগ লৈ ওলাই গ'লোঁ আৰু অলপ গৈ থাকোঁ, এটা প্ৰণাম এটা কৰিলোঁ ভগৱানক। আৰু বলক এতিয়া গৈ থাকোঁ আৰু বাছৰ কাৰণেও ৱেইট কৰি থাকিব লাগিব আৰু বলক। আৰু এইফালে বিচিত্ৰা ওলাব, কিন্তু বিচিত্ৰাক দেখাব নোৱাৰি, কেমেৰাত উঠিব প্লাছ কৰি থাকে, সেইকাৰণে মানে নুঠাওঁ বিচিত্ৰাক আৰু বলক। আৰু এইফালে বিচিত্ৰাক এতিয়া মাতিব লাগিব আৰু বাছ 8টা, 8:30 বাজিলে, বলক। আৰু বিচিত্ৰাও ওলাব। গাইছ আমি আহি পালোঁ আৰু বাছৰ পৰা নামিছোঁ আমি আৰু এইফালে হৃদয়ত আৰু মানে অংকিতে ফটো মাৰি আছে আৰু ইয়াক বহুত দিন পিছতে লগ পালোঁ। আৰু বাছত বনোৱা নাই আৰু মানুহো বেছি আছিলে ভিৰ পৰা, সেইকাৰণে। আৰু অংকিত এসপ্তাহ পিছতে লগ পালোঁ ইয়াক। ইমান এইফালে অংকিত গাইছ অলপ দেখাও আগফালে ডক্তৰ আমাৰ, এইফালে অংকিত এইফালে অংকিত আৰু এইফালে পূজা লাজ কৰি আছে গাইছ। আৰু বলক গাইছ কলেজত মোবাইলকো জমা দিব লাগিব। আৰু গাইছ 6 ঘণ্টা পিছতে এতিয়া কলেজৰ পৰা ওলালোঁ আৰু তেতিয়া মানে ডাইৰেক্ট মোবাইলটো জমা দি দিছিলোঁ আৰু সেইকাৰণে বনোৱা নাই আৰু ব্লগটো। সেইকাৰণে এতিয়া আৰু কলেজৰ পৰা ওলালোঁ আৰু এতিয়া যামে আৰু ৰোহিত দত্ত পিছফালে আহি আছে, এইফালে চাব পাৰিছে। আৰু এইফালে হাই ছেকেণ্ডেৰী স্কুলৰ এইফালে ডিগ্ৰী এইটো মানে নতুনকৈ বনাই আছে, চাওক এইটো ইমান ডাঙৰকৈ। আৰু বলক এইফালে চাওক, এইফালে সন্দীপ আছে গাইছ,
উঠাব মানা কৰি তেতিয়া উঠাই আছোঁ আৰু ব'লক এতিয়া গৈ থাকোঁ আৰু চাই থাকক কি হয় ব্লগত দেখাই থাকিম যিটো হয় সেইটোৱে দেখাই থাকিম ঘৰ যোৱাৰে মানে ভাবিছিলোঁ আৰু এতিয়া মানে আমাৰ ৰেষ্টুৰেণ্ট এটাত সোমালোঁ মানে বম্বে চাইনিজ আৰু এইফালে আছে তুলসী আৰু মনমদি এইটো আৰু এইফালে সন্দীপ চাওক আৰু এতিয়া আমি অৰ্ডাৰ দিলোঁ মানে ফ্ৰাইড ৰাইচ আৰু এইটোৱে খাম আৰু চবে পাৰিব আৰু চাই থাকক ব্লগটো স্কিপ নকৰাকৈ আৰু এইফালে ৰেষ্টুৰেণ্টটো চাওক অলপ কেনেকুৱা ধুনীয়া আছে এইফালে আহিব পাৰে এইটো বৰপথাৰতে হয় একদম মেজিক ষ্টেণ্ডৰ পিছফালে আৰু সন্দীপ আৰু এইফালে চবে পাৰিছে আৰু চাই থাকক আহিব আমি অৰ্ডাৰ দিলোঁ এতিয়া এইফালে চবে আৰম্ভ কৰিলে আৰু আমাৰ এইটো আহি গ'ল এইফালে সন্দীপো খাই আছে অলপ খাই চাওঁ কেনেকুৱা হয় খাই বৈ ওলাই গ'লো আৰু এইটো হ'ল বম্বে চাইনিজ কিবা কবি নে মনমদি খাই ভাল লাগিলে আৰু এইফালে তুলসী আৰু চব গৈ আছোঁ কালি লগ পাম অঁ আৰু এইফালে সন্দীপ আছে আৰু ব'লক গাইছ গৈ থাকোঁ আৰু বাছৰ কাৰণে অপেক্ষা কৰিব লাগিব গাইছ বাই বাই দিলে ব'লক এতিয়া গৈ থাকোঁ ৰোহিততে দেখছে দেখা দেখে দিয়ে এই যে ডক্টৰ সন্দীপ আৰু এইফালে গাইছ মই গৈ আছোঁ আৰু এতিয়া পামে আৰু ঘৰ আহি পালোঁ আৰু গাইছ চাবই পাৰিছে এইফালে ঘৰ আহি পালোঁ একদম আৰু কালি কলেজ যাব পাৰোঁ নাযাব পাৰোঁ মানে কালি আমাৰ শান্তিপুৰ কলেজত মানে ফেচাছ আছে আৰু সেইটোৱে আৰু ব'লক যাওঁ ঘৰ ফাইনেলি ঘৰ আহি পালোঁ চালে আৰু আগত আৰু আজিৰ ব্লগটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি দিব আৰু মানে কমেণ্ট কৰিব কেনেকৈ লাগিছে আজিৰ ব্লগটো চাই আৰু নেক্সট ব্লগত লগ পাম বাই বাই গাইছ